মাশৰুম অৰ্থাৎ কাঠফুলাৰ ডিমাণ্ড দিনক দিনে বাঢ়ি গৈ আছে। আগতকৈ খোৱা মানুহৰ সংখ্যাও বাঢ়িব লৈছে। গাঁও অঞ্চলত এতিয়া ইয়াক মানুহে কৰিবলৈ আৰম্ভ কৰিছে, খাবলৈ লৈছে। মানুহবোৰ সজাগ হৈছে। খোৱা মানুহতকৈ কিন্তু কৰা মানুহৰ অভাৱ হৈছে। মাশৰুম সকলোতে উপলব্ধ নহয় কাৰণে ইয়াৰ বজাৰ এতিয়াও ভালদৰে গঢ় লৈ উঠিব পৰা নাই। ইয়াক অতি কম ঠাইত কম খৰচত কম কষ্টতে কৰিব পাৰি। গ্ৰাম্য অঞ্চলত কাঠফুলাৰ খেতিৰে দৰং জিলাৰ চটো আঠিয়াবাৰী জনাৰাম চৌকাৰ এগৰাকী শিক্ষিত মহিলাই নিজে স্বাৱলম্বিতা হোৱাৰ উপৰিও আন কেইবাগৰাকীও মহিলাক প্ৰশিক্ষণ দি মাছৰুমৰ খেতিত উৎসাহ যোগাই আহিছে। দৰঙৰ ববিতা দেৱীয়ে কিদৰে মাছৰুমৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে আহকচোন আমি চাওঁ। উঠাই পেলাই খেৰখিনি সিদ্ধ কৰালো, সিজাই ললো 1 ঘণ্টা সময়। 1 ঘণ্টা সময় ভালকৈ বইল কৰিলো খেৰখিনি। তাৰপিছত খেৰখিনি সিজাই লৈ পেলাই আমি ধুনীয়াকৈ এই এখন পাতল কাপোৰত মানে ললো, বস্তা পাৰি ললো, লৈ থৈ পেলাই মানে পেকিং কৰিলো। পেকিং কৰোতে প্ৰথমতে 10 কেজি ওজনৰ বেগ কিনিছো আমি, কৰিনাৰ পলিথিন কিনি আনি পেলাই মানে এনেকে পলিথিন কেইটা মানে হেৰি কৰিছো, তলফালে এনেকে 4-কোণীয়াকৈ বান্ধিছো। বান্ধি উঠি ঘূৰাই লৈ ধুনীয়াকৈ মানে 5 তৰফ ইয়াতে 5 তৰফ খেৰ আছে, 4 তৰফ বীজ আছে। প্ৰথম 1 তৰফ খেৰ দিলো, দি উঠি এয়া বীজ হ'ল, বীজ দিছো এইখিনিত বীজ দিছো, আকৌ 1 তৰফ খেৰ, আকৌ 1 তৰফ বীজ, আকৌ 1 তৰফ খেৰ, 1 তৰফ বীজ, সেনেকে নেক্সট টাইম লাষ্টত মানে খেৰখিনি দিছো। নেক্সট টাইম একদম লাষ্টত খেৰ দিছো, এয়া বীজ আছে, বীজৰ ওপৰত খেৰ দিছো। এইটো পেকেটত আপোনাৰ কিমান কেজি খেৰ আছে, এইটো কিবা আন্দাজ হিচাপত দিয়া নেকি? আন্দাজ হিচাপত 1 কিলো খেৰ, 1 কিলো মান খেৰ সিজাই লোৱাৰ পিছত হৈছে, কিন্তু শুকান খেৰ 1 কিলো নালাগে। 2 বেগ খেৰ দিছো আমি পলিথিনৰ হেৰি মানে আলুৰ বেগত। 2 বেগ খেৰত 9টা হেৰি হয় আৰু মানে আলুৰ বেগৰ 2 বেগ খেৰ। আলুৰ বেগত ৰঙা বেগ যে আলুৰ, ৰঙা আলুৰ বেগৰ 2 বেগ খেৰ ভৰাইছো, মানে 1.5 ইঞ্চি কাটি মানে আলুৰ বেগত 1 বেগ 2 বেগ খেৰ ভৰাইছো। ভৰাই উঠি সেইখিনি পানীত তিয়াই সেইখিনি উঠাই আনি আকৌ কেৰাহীত সিদ্ধ কৰাইছো। গতিকে 2 বেগ খেৰত মানে আমাৰ 9টা টোপা হ'ব। 9টা টোপাত আমি 1 কিলো বীজ দিলো, 1 কিলো বীজত 9 কিলো উৎপাদন হ'ব। 9 কিলো মানে এটা বেগৰ পৰা 1 কিলো উৎপাদন হ'ব। প্ৰথম আপোনালোকে কেইবাৰ ছিঙে ইয়াৰ পৰা? 3 টাইম ছিঙিব পাৰি। ফাৰ্ষ্ট টাইম ধুনীয়াকে ফুলিব, 10 দিন এনেকে থব লাগিব। এনেকে টোপাকেইটা 10 দিন মানে ইয়াতে আন্ধাৰ ঠাইত ধুনীয়াকে পলিথিনৰ টোপাকেইটা থব লাগিব। আন্ধাৰ ঠাইত আৰু ক'লা কাপোৰেৰে ঢাকি থব লাগিব। ঢাকি তাৰমানে বিচনাৰ তলত এনেকে 10 দিন তক্তা পাৰি ধুনীয়াকে থব লাগিব। তাৰপিছত 10 দিনৰ পিছত আমি টোপাকেইটা আনি মানে ধুনীয়াকে হেৰি কৰি মানে ষ্টেণ্ড কৰি আলাই মানে ইয়াত পানী মাৰি থাকিব লাগিব 10 দিনৰ পিছত। ৰেগুলাৰ 3 টাইমছ পানী মাৰিব লাগিব। ৰেগুলাৰ ইয়াত এতিয়া নালাগে 10 দিন পিছত ৰাতিপুৱা গধূলি আৰু ৰাতিপুৱা দুপৰীয়া আৰু গধূলি 10 টাইম পানী 3 টাইম পানী মাৰিব লাগিব। লাগিলে আপোনাৰ 28 দিনৰ পৰা 30 দিনৰ ভিতৰত ধুনীয়াকে ফুল গ্ৰোথত আহিব বস্তুটো, মাছৰুম খিনি। তাৰপিছত ফুল গ্ৰোথ হলে সিহঁতক ধুনীয়াকে হেৰি কৰি ছিঙিব পাৰি আৰু মানে। আপোনাৰ প্ৰথমবাৰ যেতিয়া ছিঙিব তেতিয়া কিমান মান ওলাই এবাৰত এটা বেগৰ পৰা? এটা থোপৰ পৰা 1 পোৱা হাইয়েষ্ট নোলাই, মানে হলেও 150 গ্ৰাম বা 200 গ্ৰাম ওলাই আৰু মানে টোটেল এটা বেগৰ পৰা 1 কিলো মান ওলাই। 1 কিলো মান ওলাই আৰু এনেকে। এটা আপোনালোকে এতিয়া নিজে খোৱাৰ কাৰণে ব্যৱহাৰ কৰি আছে নে? মই প্ৰথম কৰোতে খোৱাৰ কাৰণে ব্যৱহাৰ কৰো, খোৱাৰ কাৰণে নিজে খাইছো, তাৰপিছত প্ৰডাকশন খিনি বিক্ৰী কৰিছো।
পোৱা 50 টকা কিলো 200 টকাকৈ বিক্ৰী কৰিছো মানুহে খাবলৈ আৰম্ভ কৰিছে না বহুত টেষ্টি হয় বহুত প্ৰটিনযুক্ত খাদ্য সেইকাৰণে বহুতে বহুত ইয়াৰ পপুলাৰিটি আছে আৰু সৰু বাচ্চাৰ কাৰণে সকলোৱে লয় আৰু যে এতিয়াও মানুহে কিছুমান ভুল ধাৰণা এটা আছে যে কাঠফুলা খালে মানুহ মৰে বুলি এটা ভয় ভাৱ আছে তো এটা আপোনালোকে কেনেকৈ বুজাব পাৰিছে আমি এতিয়া মাছৰুমৰ আমাৰ হাতত আমি যেহেতু প্ৰশিক্ষণ পাত্ৰকৰ্মী আমাৰ হাতত গাইডলাইন আছে গাইডলাইনৰ জৰিয়তে কৰিছো দেখুৱাই দিছো আৰু ফাৰ্ষ্ট টাইম নিজে ব্যৱহাৰো কৰিছো আৰু যেতিয়া মোৰ পৰা ফাৰ্ষ্ট টাইম লৈছে সকলো এজনে খোৱাৰ পিছত সেনেকে পপুলাৰিটিটো বাঢ়ি গৈছে প্ৰথমতে মই বিক্ৰীৰ কাৰণে দিয়া নাছিলো প্ৰথমতে আমি খাই চাকচোন বুলি দিছো তেওঁলোকে খাই চাইছে চাই উঠি পেলাই মানে তেওঁলোকে পাই আকৌ লগৰ এজনক কৈছে যে ধুনীয়া তাই ধুনীয়া এটা বস্তু বনাইছে কাঠফুলা বোলে মাছৰুম বুলি কয় ধুনীয়া হৈছে এনেকে কওঁতে আকৌ এজন আহিছে এনেকে কিলো 200 টকাকে মই বিক্ৰী কৰি আছো আমি হৈছে এতিয়া মই গোটবিলাকক প্ৰশিক্ষণ দি আছো এতিয়া মই প্ৰগতি আত্মসহায়ক গোটক এই প্ৰশিক্ষণটো দিছো প্ৰথমতে ফাৰ্ষ্ট টাইম মই ইউকিউআৰচিটিৰ পৰা প্ৰশিক্ষণ লৈ নিজে কৰিছিলো কৰি উঠি এতিয়া এটা জুপিতৰা গোটক দিলো প্ৰশিক্ষণটো আৰু এতিয়া নেক্সট টাইম প্ৰগতি গোটক দিছো তাৰপিছত নেক্সট আৰু প্ৰগতি গোটৰ পিছে মই সেউজী গোটক এই প্ৰশিক্ষণটো দিম এতিয়া মানে মানুহে কৰিবলৈ আৰম্ভ কৰিছে আৰু মানে খাবলৈ আৰম্ভ কৰিছে এতিয়া মই 10 কিলো বীজ লগাইছো বৰ্তমান 10 কিলো বীজ এনেকে গোটবিলাকক দি আহিছো লগাবৰ কাৰণে তাৰ মানে এতিয়া আপুনি ক'ব বিচাৰে যে এটো কৰিও মানুহ এজন স্বাৱলম্বী হ'ব লাভান্বিত স্বাৱলম্বী গোটেইখিনি হয় ঠিক আছে ভাল লাগিলে বাইদেউ হয় আমাৰ ভিডিঅ'টি চাই কেনে পালে জনাব যদি ভাল লাগিলে সাবস্ক্ৰাইব কৰিব লাইক এণ্ড শ্বেয়াৰ কৰি আমাক এনে ধৰণে ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব ধন্যবাদ